স্মার্টফোনের স্ক্রিন প্রটেক্টর বা স্ক্রিন গার্ডৰ আমি দুই প্ৰকাৰে ভাগ কৰিব পাৰোঁ। এবিধক প্লাষ্টিক স্ক্রিন প্রটেক্টর আর আনবিধক টেম্পার গ্লাস বুলি কোৱা হয়। বজাৰত এই দুয়োবিধে উপলব্ধ। স্মার্টফোনটো যিমান দামী বা সস্তীয়া হওক আমি টেম্পার গ্লাস এখন ফোনটো লগায় আৰু লগাব লাগে, যিহেতু টেম্পার গ্লাসখনে আমাৰ ফোনটো ডিসপ্লেখন যথেষ্ট পৰিমাণে সুৰক্ষিত কৰি ৰাখে। আজিকালি প্ৰায়বোৰ স্মাৰ্টফোনতে কৰ্নিং গৰিলা গ্লাছ প্ৰটেকশ্যন আৰু ড্ৰেগন প্লেট প্ৰটেকশ্যন পোৱা যায়, তথাপিও আমি টেম্পার গ্লাস এখন ফোনটোত লগাওঁৱেই। পিছে আপুনি যেতিয়া ফোনটোত টেম্পার গ্লাস এখন লগাবলৈ যায় বা অনলাইন অৰ্ডাৰ কৰিব বিচাৰে, তেতিয়া হয়তো লক্ষ্য কৰিছে টেম্পার গ্লাসখনত লিখা থাকে 9H নাইবা 2D 3D 6D 11D ইত্যাদি। কেতিয়া ভাবি চাইছেনে এইবোৰৰ অৰ্থ কি বা এইবোৰ কিয় লিখা থাকে? আসলে এইবোৰ গ্ৰাহকক আকৰ্ষিত কৰা একোটা পদ্ধতি, কিন্তু এই 9H 2D 3D এইবোৰৰ অৰ্থ নথকা নহয়। গতিকে জানোৱা হওক এইবোৰ কিয় লিখা থাকে আৰু এইবোৰ অৰ্থ কি। মই আপোনালোকক পুনৰবাৰ স্বাগত জনাইছো অসমীয়া ইউটিউব চেনেল সংঘামলৈ। প্ৰথমে জানোৱা হওক 9Hৰ বিষয়ে। 9H কিয় লিখা থাকে বা ইয়াৰ অৰ্থ কি। বহুতৰ মতে H আখৰটোৱে টেম্পার গ্লাসখনৰ হাৰ্ডনেছৰ কথা বুজায়, কিন্তু এই বিষয়ে মই কিছুমান লিখনি পঢ়ি যিখিনি বুজি পালো তাৰ পৰা কওঁ যে H আখৰটোৱে গ্লাসখনৰ হাৰ্ডনেছৰ কথাটো বুজায় ঠিকেই, কিন্তু অলপ বেলেগ ধৰণে। আপুনি যদি 9Hৰ অৰ্থ বিচাৰি চাই তেন্তে দেখিব যে 9Hটো কাঠ পেঞ্চিলত গ্ৰেফাইটৰ মান নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঠিক এইদৰে ইয়াত 9H মানে হৈছে আটাইতকৈ টান গ্ৰেফাইট থকা পেঞ্চিলডাল। টেম্পার গ্লাসখন 9H লিখা অৰ্থটো হৈছে গ্লাসখনত 9H পেঞ্চিলেৰে দাগ লগাবলৈ চেষ্টা কৰিলেও সহজতে দাগ নালাগিব, বা এই গ্লাসখনে 9H পেঞ্চিলৰ দ্বাৰা কৰা গ্লাসখনৰ হাৰ্ডনেছ টেষ্ট পাছ কৰি আহিছে। এতিয়া মোৰ 2D বা 2.5D বা 3D এইবোৰৰ অৰ্থ কি। যেতিয়া প্ৰথম মোবাইল ফোন বজাৰলৈ আহিছিল সেই সময়ত মোবাইলৰ ডিসপ্লেবোৰ চাৰিচুকীয়া আছিল বা ৰেক্টেংগুলাৰ টাইপৰ আছিল, আৰু এই ডিসপ্লেবোৰক 2D ডিসপ্লে বুলি কোৱা হৈছিল। এই চাৰিচুকীয়া ডিসপ্লে থকা মোবাইলবোৰৰ স্ক্ৰিন প্ৰটেক্টৰ হিচাপে 2D টেম্পার গ্লাস বজাৰলৈ আহিছিল। প্ৰতিটো বস্তুৰ সুবিধা অসুবিধা চাই সময়ে সময়ে মডিফিকেশ্যন কৰাৰ দৰে এই ডিসপ্লেবোৰৰো মডিফিকেশ্যন হৈছিল, আৰু তাৰ পৰিপ্ৰেক্ষিতত 2.5D ডিসপ্লে বজাৰলৈ আহিছিল, আৰু ঠিক লগে লগে 2.5D টেম্পার গ্লাস বজাৰলৈ আহিছিল। ঠিক তেনেদৰে 3D, তাৰপাছত 5D, আৰু এনেদৰে মোবাইলৰ লগতে ডিসপ্লে মডিফিকেশ্যন হৈ থকালৈকে ডিৰ আগত থকা সংখ্যাটো সালসলনি হৈ থাকিব, আৰু কিমান সালসলনি হ'ব এইটো সময়ে ক'ব। ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিয়নো এই চেনেলটোৰ জৰিয়তে মই জানিবলগীয়া কিছুমান সৰু সৰু কথা শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ, আৰু গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল অপশ্যনটো চিলেক্ট কৰি দিবলৈ নাপাহৰিব।